ব্লগৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰোঁতে দেৰি হৈ গ'ল। দুপৰীয়া ভাত পানী খাই আজৰি হৈ মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকক আজি মই হোলিকা দহন কৰা দেখাম বুলি ভাবিছোঁ। কেনেকৈ হোলিকা দহন কৰে, আমাৰ কেম্পত হোলিকা দহন পাতিছে কেনেকৈ, মই আগতে কিন্তু কেতিয়াও দেখা নাছিলোঁ হোলিকা দহন কৰা। সেইকাৰণে ভাবিছোঁ আমিও চাওঁ আৰু আপোনালোককো অলপ দেখাওঁ, আৰু লগতে হোলী খেলা কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈছে। ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকিব। এয়া আমাৰ ৰোহানে দেখিছে টোপনি মাৰিব এৰি এনেকৈ যুঁজি আছে পাপাকৰ লগত। বাপৰে, নুশুৱে, কিমান চেষ্টা কৰিছোঁ। এতিয়া ভাবিছোঁ অলপ আৰাম কৰোঁ। লগ পাইছোঁ আপোনালোকক, অলপ এতিয়া শুই দিওঁ বুলি ভাবিছোঁ ইয়াৰ লগত। ঠিক আছে, পিছত লগ পাইছোঁ পিছবেলা। টোপনিৰ পৰা উঠিল, এতিয়া আমনি কৰি আছে। ইয়াক অলপ ফিংগাৰ বনাই দিওঁ। কিয় হোৱা, ই টোপনিৰ পৰা উঠি অলপ আমনি কৰিছে, অলপ তাৰ কাৰণে ফিংগাৰ বনাই লওঁ মই। আজি ৰোহানে বহুত দেৰিলৈকে শুলে, সেইকাৰণে তাৰ গাটো বৰ বেছি ভাল লগা নাই। সেইকাৰণে ভাবিলোঁ দুটামান ফিংগাৰ কৰি দিওঁ, সি খাই ভাল পাব। বনাই আছোঁ। এতিয়া আমাৰ ৰোহানে ফিংগাৰ খাব দেই। जोर से बोलो। इतना शर्मा के बोलते हो, अच्छे से बोलो, अच्छे से बोलो। मम्मा प्लीज पानी दे दो। हाँ, ऐसे बोलना चाहिए। पानी খিনি খুজতে ইয়াৰ লাজ গম পাইছে ভিডিঅ' কৰা বুলি, সেইকাৰণে ক'ব লাজ কৰি আছে। এতিয়া হোলিকা দহন চাব যাবলৈ একেবাৰে ৰেডি। লাইট বন্ধ কৰি লওঁ, গৈ আছোঁ। আপোনাৰ ভিডিঅ'টো তাতে গৈ দেখাম বাৰু। চলো ৰোহান, ৰোহান গৈ লগ পাই আছোঁ। ইয়াৰো লাইটটো বন্ধ। এয়া গৈ আছোঁ আমি। এইটো আমাৰ লগত দিদি হয়। হাই কৰো জেনি। এয়া আমাৰ ৰোহান, গৈ আছোঁ, গৈ লগ পাই আছোঁ। এয়া দেখিছে এইফালে বেণ্ড পাৰ্টি ৰেডি হৈ আছে। হোলিকা দহনৰ মুখ্য অতিথি হিচাপে আমাৰ কেম্পৰ ADG চাহাব আহিছে। এয়া দেখিছে কিমান মানুহৰ সমাগম ঘটিছে। সকলো মানুহ মানে হোলিকা দহন কৰা জেগাটোলৈ আহিছে। এয়া বেণ্ড পাৰ্টিও আহিছে, আমাৰ CRPFৰে বেণ্ড পাৰ্টি হয়। এয়া হোলিকা দহনৰ কাৰণে পূজাৰীয়ে মন্ত্ৰ মাতি আছে, আৰু বিধিপূৰ্বক এই হোলিকা দহন কৰা ঠাইডোখৰত গোটেই চাৰিওপিনে ধাগা বান্ধিছে। এইখিনি আগতে কৰিছে। এয়া দেখিছে কিমান মানুহ, কিমান এটা ভাল লগা পৰিৱেশ। এতিয়াও হোলিকা দহন কৰা হোৱা নাই, কৰিব আৰু অলপ দেৰিকৈ। এয়া দেখিছে মানুহবিলাক লাইন পাতি থিয়া হৈ আছে।
সকলোৱে ৰখি আছে যে কেতিয়া হোলিকা দহন কৰিব। এয়া আমাৰ क्या हुआ? এয়া জ্বলাই দিলে, হোলিকা দহন কৰি দিলে, দেখিলে আপোনালোকে। এয়া মানুহবিলাক মানে সকলোৱে কেমেৰা কৰি আছে আৰু বহুতে, আৰু এইবিলাক বিধিপূৰ্বকভাৱে চাৰিওপিনে ঘূৰি আছে হোলিকা। এয়া বহুতে মানে নিজৰ ঘৰৰ গম কিবা কিবি এনেকৈ লৈ আহিছে, কিবা পুৰা নিয়ম আছে আৰু সিহঁতৰ এই গম পুৰিবলৈ আনিছে বহুত মানুহে, তাত হোলিকা দহন কৰাত তাতে পুৰিবলৈ দিছে। এয়া আমাৰ ৰোহানে দেখিছে এনেকৈ দৌৰি আছে, সি খুব ফূৰ্তি পাইছে। দহন কৰি আহিছোঁ এই দোকানলৈ, ইয়াৰ কাৰণে লৈছোঁ এইটো পিচকাৰী, দেখাই আছোঁ বেক কেমেৰা কৰি। ৰোহান দেখো পিষ্টল দেখাও, এইটো ৰোহানে পিষ্টল লৈ ল'লে, খেলি আছে সি এইখিনি। এয়া দেখিছে মোৰ অৱস্থা, মানে কি হ'ল, মোৰ ফ্ৰেণ্ড এজনী আছে তলত, তাইও আহি মিঠাইও দি গ'ল, এনেকৈ লগাইও গ'ল। আৰু আমাৰ সন্মুখৰ ঘৰ, যাৰ লগত আমাৰ বহুত ৰিলেশ্যন, আৰু সিহঁতেও আহি জবৰদস্তি এনেকৈ চুলি তুলি গোটেই লগাই থৈ গ'ল। দেখাইছোঁ বাৰু। আৰু আমাৰ বাপেক পুতেকেতো তললৈ গৈছেই, অহাই নাই খেলিবলৈ। এনজয় কৰিলোঁ আৰু সিহঁতৰ লগত, দেখাইছোঁ বাৰু আপোনালোকক আৰু পিছলৈ। কালিতো দেখিছে মানে হোলীৰ আগদিনা হোলিকা দহন কৰে, কালি দেখালোঁ হোলিকা দহন কৰা, সেইকাৰণে মই ভিডিঅ'টো শেষ নকৰিলোঁ। আজিও কিছুমান দেখাবলগীয়া দৃশ্য আছে বুলি ভাবিয়ে ভিডিঅ'টো আপোনালোকে চাই থাকক। আজি মই মানে ৰাতিপুৱাই ষ্টাৰ্ট নকৰিলোঁ, কাৰণ ৰাতিপুৱা বহুত কাম থাকে। এই নাস্তা পাতি কৰি উঠি আমি ভিডিঅ'টো আজি আৰু ষ্টাৰ্ট কৰি দিলোঁ। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমাৰ বাপেক পুতেক গৈছে তললৈ খেলিবলৈ, কিবা কৰি আছে দেখাম বাৰু আহিলে আপোনালোকক। এয়া দেখিছে গোটেই ল'ৰাবিলাকে পিচকাৰী মাৰিবলৈ আৰম্ভ কৰিছে, খুব এনজয় কৰিলে সৰু ল'ৰা ছোৱালীবিলাকে তলত, গোটেই জাগা গিলা গিলা কৰি পেলাইছে। আমাৰ ৰোহানেও ফূৰ্তি কৰিলে সিহঁতৰ লগত, এইটো পিচকাৰী ভৰোৱা বন্দুক আনি দিছোঁ তাক। এয়া দেখিছে কিমান ল'ৰা ছোৱালী। सब मिलके बोलो हैप्पी होली। हाँ अरे ये ले लो, ये ले लो, আমাৰ तुम ये ৰোহানে ले लो, পিচকাৰী মাৰি अभी ये আছে ले लो, ৰে। ये मुझे दे दो। हाँ। এইটো ছোৱালী দেখিছে কেনেকৈ পিচকাৰী মাৰি আছে। बस দেখিছে ডাঙৰ ল'ৰাকেইটা একেবাৰে। होली है रूहान, होली है, बोलो होली होली। ये সেয়া সৰু ল'ৰা ছোৱালীবিলাকক চায়ে ভাল লাগে, আৰু আমাৰ ৰোহানেও এনজয় কৰিলে আজি খুব। बोलो दीदी नहीं करना है। আমাৰ ৰোহান আৰু পাপাকে আজি বাল্টি লৈ আহিছে তলত। इसको ठंडा लग रहा है। দেখিছে দৌৰা দৌৰি। आओ रूहान आ जाओ। हैप्पी हैप्पी। এয়া দেখিছে গোটেই ৰাস্তা গিলা গিলা হৈ গৈছে। होली होली खेल रहा है। এই ওপৰৰ পৰা দেখিছে কেনেকৈ পানী মাৰি আছে। ए दीदी 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 आ गया, देखो होली दीदी, हैप्पी होली। ओए पुआली हैप्पी होली।
এতিয়া হোলী খেলি আমি আহিলো ৰোহান হেপী হোলী আহি গলো ৰোহানে দেখিছে কেনেকে হোলী খেলিছে একদম গালে হালত খারাপ ৰোহান ৰোহান আহি গ'ল হোলী খেলা দেখিছে হোলী হ্যাপি হোলী খুব খেলিলো দেই ৰোহানৰ লগত ফুল এনজয় हो गया हैप्पी होली दुआर लगा मिलके बोलो एक बार हैप्पी होली बोलो एक बार मिलके तीनों इसका हालत खराब है यार लग रहा है आंटी को भी लगाओ रोहन लगा दो होली लगा दो थोड़ा सा आंटी को लगा भी लगाओ आंटी को लगा दो फिर लगा दो आंटी को यहाँ लगा दो यहाँ वाह हैप्पी होली बोलो हैप्पी होली आंटी फिर से लगा दो आंटी को भी किसको लगाओगे आंटी को लगा दे वाह अभी मम्मा को लगा दो मम्मा को लगा दो पापा को लगा दो हैप्पी होली बोलो पापा को हैप्पी होली डांस नहीं करना खाली होली करो होली এতিয়া ৰোহানক ঘৰত থৈ আহিলো আৰু ষ্টাফৰ লগত হোলী খেলা দৃশ্য কিছুমান আপোনালোকক দেখাম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব हैप्पी होली सब हैप्पी होली यह बात मन में लोगों के भी कठोर रही है लेकिन महोदय यह कहूँगा कि कुछ समय और कुछ हालात ही ऐसे हो गए हैं और यहाँ की सबसे बड़ी गरिमा यह है कि हम एक बहुत बड़े वर्ल्ड क्लास में गिनी जाने वाली एकेडमी है तो उसका भी हमारे अंदर वो भाव है जिसे प्रकट कर रहे हैं और आप देख ही रहे हैं শেষত হোলীৰ শুভকামনা জনাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ এতিয়া বাই বাই